হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। অন্যান্য নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন মোৰ বাবে, 21 অক্টোবৰ। থাম্বনেইলখন দেখি গম পাইছেই চাগে আজি মোৰ কি আছে। তথাপি এতিয়া নকওঁ, আপোনালোকক দেখুৱাই যাম আজিৰ দিনটো কি আছিলে মোৰ বাবে, কিহৰ কাৰণে বিখ্যাত, কি কৰিছোঁ এফালৰ পৰা দেখা যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিম। তেন্তে ব'লক ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰি দিওঁ। গুণগুণ, আজি কি আছে মাৰ? আজি কি আছে মাৰ? হা, হেপী বাৰ্থডে আছে। অঁ, তুমি কি আজি কেক খাবা? আৰু কি কৰিবা? চিপছ খাবা? ৱাও, তাৰপিছত প্ৰসাদ দিব নি মায়ে? কল দিব? অ'কে। Happy birthday to you. ৱাও, থেংক ইউ। মোক মোৰ ছোৱালীয়ে উইচ কৰিব পৰা হৈ গ'ল। ইয়াতকৈ আৰু সুখৰ কথা কি, হয় নাই কওক? যিহেতু আপোনালোকে গম পালেই আজি মোৰ বাৰ্থডে। আজিৰ দিনটোতেই মই জন্মগ্ৰহণ কৰিছিলোঁ 1993ত। তেতিয়াৰ পৰাই প্ৰতি বছৰে কিবাকৈ হ'লেও হয় অনুষ্টুপীয়াকৈ। কিন্তু এতিয়া যিহেতু বিয়া হৈ আহিলোঁ, বিয়া হোৱাৰ পিছতো মই লাহে লাহে কৰিছোঁ আৰু অলপ নিজেই। গতিকে আজি মই নতুন ঘৰখনত পাইছোঁ প্ৰথমবাৰ জন্মদিন, আৰু গতিকে ইয়াতে সৰুকৈ পাতিম বুলি ভাবিছোঁ। তেনেকুৱা ঠিক নহয় আৰু, আমি তিনিওটামান প্ৰাণীহে আছোঁ। শৰাই এভাগ আগবঢ়াইছোঁ ভগৱানৰ ওচৰত। মই দেখুৱাই যাম, আপোনালোকে চাই থাকিব। এইখন মই সকলো ৰেডি কৰি থৈ দিছোঁ। হাজবেণ্ড আহিলে একেলগে সেৱাটো ল'ম বুলি ভাবিছোঁ ভগৱানৰ শ্ৰীচৰণত। সেইবাবে এতিয়ালৈকে মই একো কৰা নাই। যিমানখিনি পাৰোঁ মই নিজে আগবঢ়াই থৈ দিছোঁ, সকলো যা যোগাৰ কৰি থৈ দিছোঁ। আপোনালোকক দেখাইছোঁ, এনেকৈ চাওক। সৰুকৈ পাতি লৈছোঁ থাপনাখন ওচৰতে। এইখিনি কল ধুই পখালি থৈছোঁ, আপেল আদা থৈছোঁ এইখিনিতে। মই থ'লোঁ আপোনাৰ নাৰিকল কাটি ধুনীয়াকৈ থৈছোঁ। এইফালে আছে বুট, এয়া বুট ধুনীয়াকৈ ধুই কৰি থৈছোঁ। আৰু এইখিনিতে আছে মগু, ধুনীয়াকৈ ধুই পখালি ৰেডি কৰি ৰাখিছোঁ, যাতে তেওঁ অহাৰ লগে লগে আমি শৰাইভাগ আগবঢ়াই দিব পাৰোঁ। সৰুকৈ হ'লেও ভাবিছোঁ পায়স অকণমানকৈ বনাম। গতিকে চাউল তিয়াই থৈ দিছোঁ পায়সৰ বাবে। দেখুৱাই যাম, আপোনালোকে চাই থাকিব। এতিয়া আৰু সৰু এনেকৈয়ে যেনে তেনে চলি আছোঁ আৰু। পকাতে গেছটো পাতি লৈছোঁ, লাহে লাহে হ'ব আৰু। বেছি দিনো হোৱা নাই যিহেতু ৰুমটো লোৱা। ছোৱালী আৰু দেউতাকে লগ লাগি মোৰ বাৰ্থডে ডেক'ৰেট কৰিছে চাওক। বেলুন আনি বেলুন ধুনীয়াকৈ লগাই থৈছে। বেলুন ফুটিয়ে গ'ল কিছুমান। তথাপি মোৰ বাবে ইমানখিনি কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। যেতিয়া হাজবেণ্ড আহি পাব তেতিয়া আমি শৰাইভাগৰ কাম কৰিম, আৰু লগতে যি প্ৰসাদ বিতৰণ কৰিম বুলি ভাবিছোঁ সেয়াও কৰিম। তাৰ উপৰিও পায়সকণো ৰান্ধি থ'ম। পায়সকণ মই তেওঁ অহা আগতেই ৰান্ধি থ'ম বাৰু। এতিয়ালৈকে মই ৰন্ধাৰ ব্যৱস্থা কৰা নাই। তেওঁ যিহেতু 3টা বজাতে আহি পাব, গতিকে তাৰপিছত লাহেকৈ কৰিম। আৰু তাৰপিছতনো তেওঁ মোলৈ কি গিফ্ট আনিছে বা আজি ৰাতিলৈ ডিনাৰ ক'ত কৰিব যাম সকলো দেখাই যাম, চাই যাব। A few moments later. গাখীৰ গৰম কৰিছোঁ পায়সৰ কাৰণে। এইফালে গৰম কৰি আছোঁ আমুল তাজা, আৰু এইফালে মই পাউডাৰ গাখীৰ ইউজ কৰিছোঁ, সেইকাৰণে এইফালে গাখীৰখিনি গৰম কৰি আছোঁ। এই ওচৰতে চাউল আছে, কাজু কিচমিচ, ইলাচি দি দিলোঁ, তেজপাত ইলাচি দি গাখীৰটো গৰম কৰি আছোঁ।
কাজু কিচমিচ দিম, ইয়াত চেনি ৰাখি থৈ দিছোঁ। হৈ গ'ল এতিয়া, চাওক আমি লাহেকৈ নমাই দিম আৰু ঢাকন মাৰি থৈ দিম অলপ সময়, তেতিয়া এনেই আৰু অকণ ডাঠ হৈ যাব। ঢাকন মাৰি যেতিয়া থৈ দিম তেতিয়া আৰু অলপ ডাঠ হৈ যাব। এতিয়া চাওক আমাৰ গেছটো অফ কৰি দিম, হৈ গ'ল পায়স। বাকী চাই যাব আৰু কি কৰোঁ। চাওক আজি মই চাদৰ মেখেলা পিন্ধিছোঁ, বাৰ্থডে বুলি নিজকে অলপ সজাইছোঁ আৰু মানে কি মই এতিয়া শৰাই আগবঢ়াম হয় নাই বাৰু। এতিয়া থাপনালৈ যাম, গতিকে চাদৰ মেখেলা এযোৰ পিন্ধি ল'লোঁ। এতিয়া মই থাপনাৰ ওচৰলৈ গৈছোঁ, চাকি জ্বলাম, সেৱা কৰিম, শৰাই আগবঢ়াম, আপোনালোকে চাই থাকিব। এভাগী শৰাই আগবঢ়াইছোঁ, যাতে অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে। সমস্ত ভুল প্ৰতি মৰিখন কৰি তুমি তোমাৰ শ্ৰীচৰণ ঠাই দিবা বুলি আশা কৰিলে প্ৰভু কৃষ্ণ কৃষ্ণ। Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. ফাইনেলি চব কাম হৈ গ'ল। এতিয়া কাঁহী বাতি ধুলোঁ, সকলো কাম কৰি আজৰি হ'লোঁ। ওচৰৰ মানুহৰ লগতো বাৰ্থডে চেলিব্ৰেট কৰিলোঁ, কেক কাটিলোঁ, আপোনালোকে দেখিছেই। ধূনা লগালোঁ, আকৌ এবাৰ ধূনা লগাই দিলোঁ গোটেই ঘৰটো। এতিয়া আমি ফুৰিবলৈ যাম।
মানে মই যাম বুলি কোৱা নাছিলোঁ, হাজবেণ্ডে কৈছে এইটো বোলে মোৰ বাৰ্থডে গিফ্ট, বাহিৰত ফুৰাবলৈ নিব আৰু তাতে ডিনাৰটো কৰি আহিম, আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। আৰু এটা ইণ্টাৰেষ্টিং কথা আপোনালোকক কোৱাই নাই, বাৰ্থডে বুলি মোৰ হাজবেণ্ডে কি গিফ্ট দিছে আহকচোন চাওঁ। এইযোৰ চাওক, ৰ'ব লাইটটো জ্বলাই দিছোঁ। এইযোৰ গিফ্ট কৰিছে এইবাৰ বাৰ্থডে বুলি। কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। মই ইমান বেয়া পোৱা নাই, কালাৰটো ভালেই লাগিছে, আপোনালোকে মোক কমেণ্টত জনাব। অঁ আজি কি আছিলে? আজি কাৰ হেপী বাৰ্থডে আছিলে? ৱা মা হেপী বাৰ্থডে আছিলে নি? কেক খাইছিলা? ৱা ব'লক বেছি দেৰি নকৰোঁ, আমি যাওঁ, ওলাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই থাকিম আমি ক'লৈ যাম। আমি এতিয়া পাই গ'লোঁ কৃষ্ণচূড়া ৰিজৰ্ট। চাওক নতুনকৈ অ'পেনিং হৈছে এইখন, চাই থাকক কিমান ধুনীয়া। নতুনকৈ আহিছোঁ এখন ৰিজৰ্টলৈ, কৃষ্ণচূড়া বুলি কয় নামটো। বাৰ্থডে বুলি অলপ সন্ধিয়াটো উপভোগ কৰিম বুলি ওলাই আহিলোঁ, আপোনালোকে চাই থাকিব আৰু কি কৰোঁ। গুণগুণে মোৰ লগি এৰি দিলে তাত খেলিবলৈ পায়, আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। এতিয়া আমি আহি আছোঁ, অলপ সময় ফুৰিলোঁ কৰিলোঁ, এতিয়া আমি কিবা এটা খাবলৈ সোমাইছোঁ, আপোনালোকে চাই থাকক। মানে কি ক'ম, মানে বহুত ধুনীয়া জেগাখিনি, আপোনালোকে নিজে দেখিছে ন কিমান ধুনীয়া। চাওক খানা আহি গ'ল। এতিয়া
চাওক দেখাততো পুৰা ডিলিচিয়াছ লাগিছে একদম সুইমিং পুলো আছে চাওক ধুনীয়া বহুত ভাল লাগিলে আহি ইয়ালে এতিয়া আমি যাব ওলাইছোঁ গুণগুণ মই আৰু তাৰ দেউতাক আজি তিনিওটা ধুনীয়াকৈ এটা ধুনীয়া আবেলি বা ধুনীয়া সন্ধ্যা আমি অতিবাহিত কৰিলোঁ ইয়াত আহি বহুত ভাল লাগিলে আমি যাবলৈ ওলালোঁ ৰিজৰ্টৰ পৰা চাই থাকক A few moments later. ফাইনেলি ৰুম পালোঁ ৰুম পাই আমি ফ্ৰেছ হ'লোঁ আজি গোটেই দিনটো কিমান ব্যস্তৰ মাজেৰে পাৰ হৈ গ'ল আপোনালোক সকলোৱে দেখিছে মই মোৰ বাৰ্থডেটো কেনেকৈ চেলিব্ৰেট কৰিলোঁ সেইবিলাকো আপোনালোকক দেখুৱালোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকৰ কাষলৈ উভতি আহিম গতিকে আজি এই ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ আৰু আজিৰ দিনটোত মোক যিমানগৰাকী মোৰ শুভাকাংক্ষীয়ে মোৰ জন্মদিনটোৰ বাবে মোক শুভেচ্ছা জ্ঞাপন কৰিলে তেওঁলোকো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আজি সকলোকে মেছেজৰ ৰিপ্লাই কৰিব পৰা নাই তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী মই আশা কৰোঁ আপোনালোকে মোক বুজি পাব কাৰণ মই আজি বহুত ব্যস্ত আছিলোঁ তেতিয়াহ'লে আজিলৈ আহিছোঁ শুভৰাত্ৰি